হৈছে আকৌ হ'ব নি কিন্তু এটা কথা এই মানে কি আমার নন্দরাজার মই এক বিয়া পতা বয়স একেই কিন্তু মানে এই আজিলৈকে মানে আমার এক ক্ষতি সম্পত্তি এটা নাই এই মাজতে এদিন মানে মই আমার শহুর দেউতা কলো বোলে শহুর দেউতা এই বিয়া পতা 18 বছর হল এই মানুহজনীয়ে দেখো মোক দেখো লৰা পোৱালি এটা দেখো নিদিলে তেতিয়া মোক শহুৰ দেউতা কৈছে বোলে তোমাক লৰা পোৱালি নিদিলে কি হল তোমাক দেখো যৌতুকত দেখো গৰু পোৱালি 3টা দিছিল গৰু পোৱালিহে দিলে তাকে আৰু তেনেকুৱাকে চলি আছো আৰু এটাকেও নহয় গম পাইছা 3টাকে দিছে গৰু পোৱালি 3টা এতিয়া এই কাবা মানে হেৰিয়া সেই যৌতুকৰ কিবা ল'ৰা-ছোৱালী পুৰা গৰু দিছে সেইটো বাদক এতিয়া কথাটো কি হৈছে সেইটো শুনিছনে না তাকে সেইটোহে আচল কথা তাকে এতিয়া হেৰি ল'ৰা পোৱালি এটা জন্ম পালে ন মই গম পাইছো এই ল'ৰা পোৱালি যে জন্ম পাব যে মই গম পাইছো মোৰ নামটো আপোনালোকে কি গম পায় নে কি মোৰ নামটো দীঘলা মানে কি দীঘলা দীঘলা মানে এনেকুৱা দীঘলাটো নি মই কলো নহয় মই গম পাইছিলো যে ল'ৰা পোৱালি এটা জন্ম হব কাৰণ মই মানুহজনে কৈছিলো যেদিনা ল'ৰা পোৱালিটো হব তাৰ আগে দিনে ৰাতি আমাৰ ঘৰৰ ওচৰত ন আমাৰ ঘৰৰ ওচৰৰ মানে কুকুৰটোৱে মোক ভুকুছিলে ৰাতি 12টা বজাত কুকুৰটোৱে কেনেকে ভুকুছিলে গম পায়নে বোলে দীঘলা বোলে দীঘলা একে আজিকালি যুগৰ পৰিৱৰ্তন যে একে হৈছে আচল কথাটো এতিয়া ল'ৰা এতিয়া নন্দৰাজাৰ নে আমাৰ ৰাণী সেইটোৱেইটো কথা এতিয়া গোপৰাজ হৈছে মতা এটা মতা মানুহৰ লোৱা হৈছে তাকে 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 এতিয়া মতা মানুহৰ ল'ৰা নে মানে কি ৰাণীয়ে আমি সকলোবিলাকে এতিয়া আপোনালোকে বাৰু কি কয় বাৰু মই একো নকওঁ নহয় বাৰু মোৰ কিন্তু দধু মুধু হৈছে কিয় ৰজা যেতিয়া পাবও পাৰেতো হ'বও পাৰে ন সেইটোত মোৰ একো অভিজ্ঞতা নাই যে
হেৰি খাবৰ কাৰণে কিবা আনিছিলা এইটো মই এটা আপেল লৈ আহিছো এই আপেলটোৱে আৰু তোমাৰ মুখখনে একে ইছ ৰাম আপুনি আজিনো মোক কি প্ৰশংসা কৰিবলৈ এই প্ৰশংসা কৰা নাই আপেলটো গোটেইটো খতুৰা পৰি গৈছে আপেলৰ আনফালে কোনোবাই তালুত চুমা খাই খাই চুলিখিনি শেষ কৰিলে বাকীখিনি শেষ নকৰিব আৰে এই মানুহজনী বেলেগত আহিলে কাজিয়া কৰো কাই তাতে কলে যে তাই মিছা খপত খাই খাই বোলে মই বোলে তাই বোলে আয়ুস কমাই দিলো আকৌ তাই যে মোৰ আকৌ যে খপত খাই 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 যে মোৰ যে বাকী থকা চুলিখিনিও যে শেষ কৰিলে মই সেইকাৰণে আজিকালি তাইৰ খপত নাখাওঁ মই আজিকালি পুঠি মাছৰ খপত খাওঁ মই এতিয়া সেইবিলাক সব বাদ দিলো এতিয়া গোপৰাজ নন্দইলো ৰাহু হৈছে না সেই ৰাণী আয়ে হৈছে খবৰ এটা লৈ আহোঁ ৰ'ব মই ল'ৰাটো লৈ আহোচোন মানে মোৰ লোৱা আছে বুলি তাৰ আকৌ তই মানে হ'ব মই লৈ আহোঁ ভাবিছো তই ৰ'ব এই পলমটো লাগি একো নহয় হ'ব যা তই লৈ এই পলমটো লৈ নহয় ক'বালে গ'ল পলমটো লৈ ৰাম ভাত খুজি হবে পলমটো আহিব এই মালখনৰ শেষ কৰি লাগিব এই মাইকীজনী কাট দেখো ধৰিবই নোৱাৰি নহয় এনে এই মানুহজনী কাৰ বাৰু আমাৰ এইফালে থাকা বল খবৰটো আপোনাৰ মাইকীজনীৰ ওচৰত অহা নাই মানে কি মই মাইকীজনী মোৰ নিজৰ মাইকীজনীৰ ওচৰত থাকিলে মই উশাহটো ল'ব নোৱাৰো আঁতৰত আহিলো আপুনি মোক তেনেকে ক'ব পাৰিলে নাই কোৱা নাছিলো আপুনি মোৰ কথা যেন তেনেকে ক'ব নহয় তুমি ভাবিব নালাগে তুমি অকণমান এইফালে থাকা তুমি সদায় এই ল'ৰাবিলাকৰ ওচৰে ওচৰে থাকা যে সেইকাৰণে মই উশাহটো বেলেগত লৈ যাওঁ এইটো ইমান যাব পাৰিব জানো এই দুইটা ধৰি কিবা এটা কৈছে মোৰ মানুহটো যিমানহে সৰু তেওঁ অন্তৰখন বহুত ঠিকেই নাই